যোৱাকালি এটা ভিডিঅ' বনাইছিলো উত্তৰ প্ৰদেশৰ এটা দুৰ্ভাগ্যজনক ঘটনা। এজনী ছোৱালী এনেধৰণে কিনা বটলৰ পানী খাই লৈ পেলাই ছোৱালীজনীৰ মুখমণ্ডল জ্বলি গৈছিলে, খাদ্যনলী জ্বলি গৈছিলে। আচলতে সেই পানীৰ ব্ৰেণ্ডটো হৈছিলে বিছলেৰী ব্ৰেণ্ড। আৰু মই যেতিয়া ভিডিঅ' প্ৰস্তুত কৰিছিলো এনেধৰণে মই চিৰই লিলি যিটো চিৰই বুলি যিটো ব্ৰেণ্ড আছে সেই চিৰই ব্ৰেণ্ডটোৰ বিষয়ে দেখুৱাই দিছিলো কাৰণে কিছু মিছ আণ্ডাৰষ্টেণ্ডিং হৈছিলে। আৰু এই চিৰই যিটো পানীৰ ব্ৰেণ্ড আমাৰ স্থানীয় পানীৰ ব্ৰেণ্ড আৰু আমাৰ ঘৰৰ পৰা 100 মিটাৰ ডিষ্টেঞ্চতে এই পানীৰ ব্ৰেণ্ডটো আছে। আৰু যিহেতু মিছ আণ্ডাৰষ্টেণ্ডিং হ'ল সেইকাৰণে মই ভাবিছিলো এই চিৰই ব্ৰেণ্ড ইয়াত যেনেধৰণে পানীটো মেনুফেকচাৰ কৰা হয়, পানীটো কেনেধৰণে প্ৰডিউচ কৰা হয়, বিশুদ্ধিকৰণ কেনেধৰণে কৰা হয়, গোটেইখিনি বুজিবৰ কাৰণে মই আহি যিটো আমাৰ এই চিৰই পানী ফেক্টৰী, এই চিৰই পানী ফেক্টৰীত আহি উপস্থিত হৈছোহি। আচলতে চিৰই বা চিৰই লিলি বুলি ক'লে আমাৰ স্থানীয় যিসকল লোক আছে সকলোৱে চিনি পায়। চিৰই লিলি বুলি চাহপাতৰ এটা ব্ৰেণ্ড আছে, সকলোৱে জানে। আৰু চিৰই বুলি এইটো নতুনকে আচলতে পানীৰ প্লেণ্ট ইয়াত বহোৱা হৈছে, এইটো চিৰই আপোনালোকে দেখা পাইছে। আৰু আমাৰ এই অঞ্চলত ইতিমধ্যে এই চিৰই পানীৰ ব্ৰেণ্ডটোৱে যথেষ্ট সমাদৰ লাভ কৰিছে। গতিকে ইয়াত স্বত্বাধিকাৰীসকল আছে, লেব টেকনিচিয়ানসকল আছে, স্বত্বাধিকাৰী প্ৰবন্ধকাৰ আছে। আৰু স্বত্বাধিকাৰী যিজন আৰু এজন দুখীয়া স্বত্বাধিকাৰী ৰঞ্জন চাপকটা, তেখেত বৰ্তমান উপস্থিত নাই। গতিকে স্বত্বাধিকাৰী প্ৰবন্ধাৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম কেনেধৰণে ইয়াত পানীখিনি প্ৰডিউচ কৰা হয়। লগতে লেব টেকনিচিয়ানসকলৰ পৰা জানিব বিচাৰিম ইয়াত বটলিং কেনেকৈ কৰা হয়। গোটেইখিনি বস্তু A to Z আজি জানিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো অকণমান লম্বা হ'ব, শেষলৈকে চাব বুলি আশা কৰিলো। আমি এতিয়া পোনে পোনে ভিতৰত প্লান্টৰ ভিতৰত গৈ কেনেধৰণে কি কৰে চাবলৈ চেষ্টা কৰিম। ইয়াত আপোনালোকে আহিলে দেখা পাব ইয়াত বাহিৰৰ পৰা কোনো ধৰণৰ চেণ্ডেল কিনি অহাৰ কোনো ধৰণৰ এলাউ নাই। বাহিৰৰ চেণ্ডেল ইয়াত বাহিৰতে থৈ যাব লাগিব। ভিতৰত এনেধৰণে আপোনালোকে চেণ্ডেল দেখা পাব। আমি ধৰক আহিলো, যিকোনো বাহিৰৰ ব্যক্তি ইয়াত প্ৰৱেশ কৰিবলৈ হ'লে এনেধৰণে ইয়াত ভিতৰত চেণ্ডেল আছে, চেণ্ডেলসমূহ পিন্ধি পেলাই ভিতৰলৈ যাব পাৰিব। সেই গতিকে মই মানে চেণ্ডেল এযোৰ ইয়াত পিন্ধি লৈছো। তাৰপিছত ভিতৰত যাম, ভিতৰৰ সম্পূৰ্ণ পৰিৱেশটো চাবলৈ চেষ্টা কৰিম। ইয়াত মানে চেঞ্জিং ৰুমো আছে। যিসকল ইয়াত কৰ্মচাৰী আছে এই কৰ্মচাৰীসকলে ইয়াত ধৰক মেল ফিমেল এনেকে কৰ্মচাৰীসকলে আহিলে ইয়াত নিৰ্দিষ্ট তেওঁলোকৰ ড্ৰেছ পোছাক আছে। সেই ড্ৰেছ পোছাকসমূহ পৰিধান কৰি পেলাইহে ইয়াত তেওঁলোকৰ নিজস্ব এনেধৰণৰ লকাৰ আছে। এই লকাৰসমূহৰ পৰা তেওঁলোকৰ মাস্কৰ ব্যৱস্থা আছে, মাস্ক পিন্ধিব লাগিব, হেণ্ড গ্লোভছ আছে, এইবোৰ পৰিধান কৰিব লাগিব। কৰি পেলাইহে তেওঁলোকে ভিতৰত প্ৰৱেশ কৰিব পাৰিব। মানে কমপ্লিট এটা বৰ ধুনীয়া বৰ নীট এণ্ড ক্লিন চিষ্টেম এটা তেওঁলোকে ইয়াত গঢ়ি তুলিছে। এইটো কমপ্লিট মেল। সেইটো আপোনালোকে দেখা পাব তাত এনেকে ধৰণৰ ইউনিফৰ্ম আছে। বাহিৰৰ পৰা যিকোনো কাপোৰ পিন্ধি আহিলেও ভিতৰত প্ৰৱেশ কৰিবলৈ নিদিয়ে, ইউনিফৰ্ম পিন্ধি তেওঁলোকে ভিতৰত প্ৰৱেশ কৰিব পাৰিব। খুব সুন্দৰ ব্যৱস্থা আছে। আৰু ভিতৰলৈকে যাম আমি। ভিতৰত দেখা পাব এটা সম্পূৰ্ণ আহল বহল স্পেচ আছে। আপোনালোকে দেখিব এনেধৰণে পানীসমূহ এনেধৰণে ইয়াত প্ৰডিউচ কৰি ৰাখি থোৱা হৈছে। এইখিনি হৈছে চিৰই, যিটো আমি সচৰাচৰ যিটো চিৰই ব্ৰেণ্ড পানীৰ ব্ৰেণ্ড আমি খাওঁ, সেয়া ইয়াত এনেধৰণে তেওঁলোকে প্ৰডিউচ কৰি থৈ দিছে। কমপ্লিট মেচিনাৰী চিষ্টেম আছে। সেইফালে কেনেধৰণে পানী ক'ৰ পৰা আহে গোটেই বস্তুখিনি আজি আমি জানিবলৈ চেষ্টা কৰিম। এইফালে আপোনালোকে দেখা পাব ইয়াত বটল প্ৰডিউচ কৰি আছে। এই ধৰণৰ বটল ইয়াত তেওঁলোকে নিজে বনাই আছে। ইয়াত বটল আপোনালোকে দেখা পাব। এই বটলসমূহ নিজে আপোনালোকে ইয়াত দেখা পাইছে। ইয়াত এজন মানুহে এটা বটল হেৰি কৰি বনাই আছে। ইয়াত দেখাবলৈ চেষ্টা কৰিম। আচলতে সৰু টিউব এই ধৰণৰ টিউবত তেওঁলোকে কিবা চিষ্টেমেটিকলি আৰু কিবা মেচিনাৰী ব্যৱহাৰ কৰি এনেধৰণৰ টিউব আহে। এনেধৰণৰ টিউব তেওঁলোকে কিনি লৈ আহি পেলাই ইয়াত তেওঁলোকে এই আপোনালোকে চিষ্টেম দেখিছে। ইয়াত চিষ্টেমত তেওঁলোকে এইটো হিটাৰ, খুব সম্ভৱ হিটাৰ হয়। ইয়াৰ পৰা এনেকে হিট দি পেলাই তাৰপিছত এই মেচিনৰ যোগেদি তেওঁলোকে বটলটো প্ৰডিউচ কৰে, মানে বটলটো ইয়াত বনায়। সেয়া আপোনালোকে দেখা পাইছে বটল ইয়াত কেনেধৰণে বনি আছে। আপোনালোকে দেখা পাইছে ইয়াৰ পিছত আমি যিটো লেব, য'ত পানী প্ৰস্তুত কৰা হয়, পানী বিশুদ্ধিকৰণ কৰা হয়, সেই পানীৰ বিষয়ে এই লেবত গৈ পেলাই তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম। গতিকে আমি পোনে এইটো যিটো মাইক্ৰলজিকেল লেব আৰু কেমিকেল লেব, দুটা ইয়াত লেব আছে। আমি প্ৰথমে এইফালে যিটো কেমিকেল লেব, এই কেমিকেল লেবৰ ভিতৰলৈ প্ৰৱেশ কৰিম। আমি সুধিবলৈ চেষ্টা কৰিম। ইয়াত আমাৰ পংকজ ছাৰ আছে। হয় ছাৰ, নমস্কাৰ জনাইছো। এতিয়া চিৰই পানীৰ ব্ৰেণ্ডটো যিহেতু আমাৰ স্থানীয় সকলো লোকে চিৰই পানীৰ ব্ৰেণ্ডটো খায় আৰু যথেষ্ট এটা জনপ্ৰিয় ব্ৰেণ্ড হৈ পৰিছে, নতুনকে যদিও বনিছে। আৰু মানে ধৰক এই পানীটো বিশুদ্ধিকৰণ কেনেকে কৰা হয়, কি কৰা হয়, এই পানীটো বজাৰলৈকে যোৱা একদম কমপ্লিট মাটিৰ তলৰ পৰা একেবাৰে মাৰ্কেটলৈকে যোৱালৈকে কমপ্লিট চিষ্টেমটোৰ বিষয়ে অকণমান বুজাই দিব নেকি আমাৰ দৰ্শকক? নিশ্চয়। আমি এইটো হৈছে লেবৰেটৰী। লেবৰেটৰীত আমি ঔষধিসমূহে চাওঁ। মই আপোনালৈ লৈ যাওঁ আমাৰ যিটো ট্ৰিটমেণ্ট হয় তালৈ লৈ যাওঁ। মূল পানীটো যেতিয়া আহিব তেতিয়া বিভিন্ন ধৰণৰ ট্ৰিটমেণ্ট থাকে। সেই ট্ৰিটমেণ্টখিনি কৰিহে
পানীখিনি পেকিঙলৈ যায় এইটো হৈছে আমাৰ ৱাটাৰ ট্ৰিটমেণ্ট আৰ অ' প্লাণ্ট এক আৰ অ' প্লাণ্ট বুলি কোৱা হয় আৰ অ'ৰ বিষয়ে জানে আমাৰ অশুদ্ধ পানীখিনি যিখিনি উলিওৱা হয় মাটিৰ পৰা পানীখিনি উলিওৱা হয় পানীখিনি আহে 3টা ফিল্টাৰ আছে এইটো কোৱা হয় MGF মাল্টি গ্ৰেড ফিল্টাৰ মাল্টি গ্ৰেড ফিল্টাৰৰ অৰ্থ এইটো যিখিনি অশুদ্ধিসমূহ আছে ডাঙৰ ডাঙৰ অশুদ্ধিসমূহ ধূলি মাকতি যিখিনি মানে আইৰণযুক্ত পানী যিখিনি থাকে সেইখিনি মাল্টি গ্ৰেড ফিল্টাৰত হৈ থাকে এতিয়া পদাৰ্থৰ কণিকাবোৰ জানে বহুত সৰু সৰু যিখিনি ডাঙৰ কণিকা সেইখিনি মাল্টি গ্ৰেড ফিল্টাৰত হয় তাৰ পিছলৈ আমাৰ IRF আছে তো এইটো হৈছে আইৰণ যিটো ফিল্টিং হয় আইৰণ ফিল্টাৰেশ্যন হয় তাৰ পিছলৈ কাৰ্বন ফিল্টাৰেশ্যন হয় ACF তাৰ পিছত আহি এয়া বস্তু এই কেমিকেল খিনি এনেকে মিলোৱা থাকে বিভিন্ন ধৰণৰ কেমিকেল থাকে যাৰ দ্বাৰা বীজাণুসমূহ কীটাণুসমূহ তথা বিভিন্ন যিখিনি অলাগতিয়াল বস্তুখিনি আঁতৰাই পেলোৱা আৰু আমাৰ লেবৰেটৰীৰ স্পেচিফিকেশ্যন আছে সেই স্পেচিফিকেশ্যন মতে নিৰ্দিষ্ট মাত্ৰাত এইখিনি মিলাই দিয়া হয় তাৰপিছত পানীখিনি আহে আমাৰ বহু ঔষধি এনেকুৱা থাকে যিখিনি ঔষধি পানীৰ লগত কেতিয়াবা মিলি আহি যাব পাৰে MCF এই MCF একেবাৰে কৰো আৰু MCFৰ পদ্ধতিটো এনেকুৱা যিখিনি পানীৰ লগত ঔষধিসমূহ আহে সেইখিনি এই ফিল্ট্ৰেশ্যন কৰাৰ লগে লগে পানীসমূহ ফিল্টাৰত ৰৈ যায় আৰু বিশুদ্ধ পানীখিনি ওলাই আহে আগলৈ আহে তাৰপিছত আমাৰ ইয়াত কেলছিয়াম পটাছিয়াম আৰু মেগনেছিয়াম নিৰ্দিষ্ট মাত্ৰা যিখিনি আমাক শৰীৰৰ কাৰণে লাগে বা কেমিকেলি যিখিনি প্ৰভেন সেইখিনি বস্তু ইয়াত মিহলোৱা হয় নিৰ্দিষ্ট মাত্ৰাত তাৰপিছত পানীখিনি আমাৰ এইটো হৈছে মূল প্ৰডাক্ট টেংকৰ পিছতো আৰু যথেষ্ট অক্সিজেন ট্ৰিট কৰোঁ অক্সিজেন ট্ৰিট কৰাৰ পিছত ওজন ট্ৰিট হয় ওজন ট্ৰিট হোৱাৰ পিছতে ফাইনেল ফিলিঙৰ কাৰণে আমাৰ পানীখিনি তৈয়াৰ মানে যেটা ফাইনাল বিশুদ্ধীকরণ আহি ফাইনাল প্রোডাক্ট ওয়াটার ট্যাঙ্ক এটা না তো এইলৈকে আমাৰ ফাইনেল প্ৰডাক্ট ইয়াত তৈয়াৰ হয় ইয়াৰ পিছতে আমি পেকিঙলৈ যাওঁ পেকিঙলৈ যোৱাৰ যাওঁতে এয়া যে আমাৰ পেকিং আজি আচলতে বিশেষ কাৰণত ফেক্টৰীটো বন্ধ ৰখা হৈছে নহ'লে সম্পূৰ্ণখিনি দেখুওৱা হ'লে হয় আমাৰ মেনুৱেলি প্ৰায় কাম কমেই থাকে ইয়াৰ পৰা বটলখিনি পঠিয়াই দিয়া হয় খালী বটলখিনি তাৰপিছত আমাৰ যিটো আমি ট্ৰিট হৈ আহিলে পানী সেই পানীখিনি আহি চেণ্ট্ৰেল পেকেজিং চিষ্টেম ইয়াত বটলখিনি আমি মেনুৱেলি কৰিব লাগে গোটেইখিনি মেনুৱেলি আমি বটলখিনি অট'মেটিকলি আহি আমি বটলখিনি আহি যায় ৰিভলভিং থাকে গোটেইখিনি ৰিভলভ হৈ তাৰপিছত কেপিংখিনি আহে ইয়াৰ পৰা কেপখিনি অট'মেটিকলি আহে কোনো মেনুৱেল চিষ্টেম নাই অট'মেটিক চিষ্টেম সেইখিনি আহে সেই ফাইনেল প্ৰডাক্টটো আমাৰ ইয়াৰ পৰা ওলাই আহি প্ৰডাক্টখিনি আহে প্ৰায়খিনি কাম মহিলাসকলে কৰে আৰু এই বস্তুখিনি তৈয়াৰ হৈ আহে তাৰপিছত আমি অন্তিমবাৰৰ কাৰণে যিটো বটল আমি তৈয়াৰ কৰোঁ সেই বটল তৈয়াৰ কৰোঁতে আমাৰ শুদ্ধ পৰীক্ষা কৰা হয় আমি ইয়াত মেচিনৰ লগত যিখিনি পৰীক্ষা কৰা হ'ল সেইখিনি লৈ তাৰ ওপৰত আমি নিজস্বভাৱে বটলখিনি সুন্দৰভাৱে পেকিং হৈছে নে নাই বা কিবা ঔষধিসমূহ কিবা যদি দেখনীয়া আছে সেইখিনি আমি চাই লওঁ আৰু সেইখিনি ৰিজেক্ট কৰি পেলাই দিওঁ তাৰপিছত আমাৰ গোটেইখিনি প্ৰক্ৰিয়া চলি থাকে প্ৰিণ্টিং হয় বেচ প্ৰিণ্টিং হয় আপোনাৰ লেবেলিংখিনি আমাৰ ইয়াত হয় লেবেলিংখিনি হোৱাৰ পিছত যেতিয়া পানী আহিব আমাৰ বেচ নম্বৰ অনুযায়ী আমাৰ লেবৰেটৰীত আমি পানীখিনি পৰীক্ষা কৰোঁ আমাৰ যিখিনি প্ৰয়োজনীয় পৰীক্ষা আমাক স্পেচিফিকেশ্যন দিয়া থাকে ফুড এণ্ড ছেফটি অথৰিটি অফ ইণ্ডিয়া ফেচাইৰ দ্বাৰা সম্পূৰ্ণভাৱে মাহে মাহে সেইখিনি আমাক কিন্তু আমাৰ ডেইলি বেচিছত আমি হেৰি কৰোঁ ডেইলি বেচিছত আমি তাক পৰীক্ষা কৰোঁ প্ৰতিটো কেতিয়াবা কি হয় আমাৰ যিখিনি কেমিকেল আমি তাত দিবলগীয়া হয়তো কেতিয়াবা ইনদেৰি হ'ব পাৰে গতিকে সেইখিনি গোটেইখিনি পৰীক্ষা ডেইলি বেচিছত হয় কিছুমান প্ৰক্ৰিয়া সপ্তাহত হয় কিছুমান মাহত হয় আৰু প্ৰতি মাহত আমি এই টেংকখিনি সম্পূৰ্ণভাৱে ক্লিয়াৰ আৰু আমি এইটো কথা মনত ৰাখিছোঁ প্ৰথম ফেক্টৰী আমাৰ এইখিনি অঞ্চলত যিহেতু এই ফেক্টৰীখন গতিকে আমি ইয়াৰ গুণগত মান যিমান পাৰোঁ উন্নত কৰিবলৈ আমি চেষ্টা কৰিছোঁ আমালৈ কমপ্লেইন নোহোৱাও নহয় বহুখিনি কমপ্লেইন আহিছে কিন্তু যিমানখিনি কমপ্লেইন আহিছে
আমি গোটেইখিনি দূৰ কৰি এতিয়া বৰ্তমান আমি সুস্থভাৱে কামখিনি কৰি আছো আৰু গোটেইখিনি তৈয়াৰ হোৱাৰ পিছত আমাৰ ইয়াত আহি সম্পূৰ্ণ মেনুৱেলি আমি একো নকৰোঁ। ইয়াত আহি পেকিং হয়, পলিপেকত পেকিং হৈ শেষ লাষ্ট প্ৰডাক্টটো ইয়ালৈ ওলাই আহে আমাৰ। মানে ধৰক এনেকুৱা পেকেটিং হৈ যায় মানে এনেকুৱা পেকেটিং আমাৰ মেনুৱেল কামটো হৈছে অকল সেইটো ইয়াৰ পৰা বস্তুখিনি উঠাই লৈ টোটেল মানে ধৰক এদিনত কিমান মান প্ৰডিউচ কৰা হয়, কিমান লিটাৰ? 400 to 500 পেক মিন্স পাৰ পেকত আপোনাৰ 24 থাকে। 400 to 500 পেক আমি আমাৰ এনেকুৱা হয় আমাৰ চাহিদা অনুযায়ী চাহিদা আমি বজাৰ কিমান ল'ব পাৰিছো সেই অনুযায়ী, কিন্তু এতিয়া আমি 400 পৰা 500 কাৰ্টুন আমি ডেইলি প্ৰডাকশ্যন এতিয়ালৈকে কৰি আছো। তাৰ আগতে আমাৰ গোটেইখিনি আছে, আমাৰ আৰু কেমিকেল ষ্ট'ৰেজ আছে, যিমানখিনি কেমিকেল আছে, কিয়নো কেমিকেল খিনিৰ কথা জানে আপুনি যে কেমিকেল খিনি অতি সাৱধানে ৰাখিব লাগে আৰু সেইখিনি সম্পূৰ্ণ বেলেগকে আমি যিমানখিনি কেমিকেল আমাৰ আছে গোটেইখিনি মজুত আছে, আমি সম্পূৰ্ণ বৈজ্ঞানিকভাৱে আছুতীয়া কক্ষ এটা বনাই আমি সেইখিনি ৰাখিছো আৰু এইখিনি যথাযথভাৱে আমি ব্যৱহাৰ কৰো। আমি ইয়াৰ আগতে আমাৰ ইয়াত আচলতে পেকিঙৰ ইয়াত প্ৰডাকশ্যনলৈ অহাৰ আগতে প্ৰতিজন ব্যক্তিৰ স্বাস্থ্য পৰীক্ষা আমি মাহত এবাৰ কৰোঁ। মাহত এবাৰ পৰীক্ষা কৰাৰ আমাৰ স্পেচিফিকেশ্যন আছে। লগতে যেতিয়াই আমাৰ কৰ্মচাৰী এজন ভিতৰলৈ সোমাই আহে তেওঁ সম্পূৰ্ণ নিয়ম পালন কৰি, আপুনি হয়তো দেখুৱাইছে আপোনাৰ ভিডিঅ'ত যে সম্পূৰ্ণখিনি আমি সাৱধানতা অৱলম্বন কৰি আমি নিজস্ব একোৱে লগাব নোৱাৰোঁ, গোটেইখিনি আমি চুলি পৰ্যন্ত আমি দেখুৱাব নোৱাৰোঁ আমাৰ ফেক্টৰীত। গতিকে সম্পূৰ্ণ নিৰাপদ আমাৰ যি পানী আমাৰ চিৰৈ যিটো ব্ৰেণ্ড, আমি ভাবিছোঁ অদূৰ ভৱিষ্যতে যিমানখিনি আমি বহু বদনাম শুনি থাকোঁ বেলেগ বেলেগ কোম্পানীৰ বেলেগ বেলেগ ব্ৰেণ্ডৰ, সেইখিনিৰ পৰা আমি বাচি আমি উন্নত মানৰ পানী, কিয়নো পানী হৈছে প্ৰাণীৰ প্ৰাণ, আৰু পানীতেই যদি আমি কিবা কৰি দিওঁ বা কিবা যদি অস্বাভাৱিক বস্তু ওলায়, পানীতেই যিটো নহ'লে আমি বাচি থাকিব নোৱাৰোঁ। গতিকে পানীত কোনো ধৰণৰ আমি যিটো লাপৰবাহী বুলি কয়, আমি কোনো ধৰণৰ অসাৱধানতা আমি অৱলম্বন কৰিব বিচৰা নাই। আৰু প্ৰতিটো ক্ষেত্ৰত আমি নিজেই প্ৰতি সপ্তাহত আমি স্বাস্থ্য পৰীক্ষা কৰাওঁ। প্ৰতি সপ্তাহত আমি আমাৰ যিখিনি টেংক আছে, যিখিনি পাত্ৰ আছে, সেইখিনি আমি চাফা কৰাওঁ আৰু অভিজ্ঞ ইঞ্জিনিয়াৰৰ দ্বাৰা ফেচাই ফুড এণ্ড ছেফটি অথৰিটি অফ ইণ্ডিয়া তেখেতসকলৰ নিৰ্দিষ্ট মানুহ আহি আমাৰ ইয়াত পৰীক্ষা কৰে। গতিকে এইখিনি আমি স্বাস্থ্যসন্মতভাৱে পানীখিনি প্ৰডাকশ্যন কৰাৰ বা পেকিং কৰাৰ আমি তৎপৰনাস্তি চেষ্টা কৰিছোঁ। যদিও যদি আমি আমাৰ অভিযোগ পক্ষ আছে, অভিযোগ পক্ষত যদি কিবা যদি তেনেকুৱা থাকে, যদি কোনো কমপ্লেইন থাকে, সেই কমপ্লেইনটোক আমি নিৰীক্ষণ কৰি পৰৱৰ্তী দিনত তেনেধৰণৰ নহওক সেই তাৰ কাৰণে যথেষ্ট চেষ্টা কৰিছোঁ আৰু জনপ্ৰিয়তাও আমি অৰ্জন কৰিছোঁ। বহু কম দিনৰ ভিতৰতে আমি যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছোঁ। গতিকে মই সকলোকে আহ্বান জনাইছোঁ, পানী যিসকলে তৈয়াৰ কৰে বা যিসকলে পেকিং কৰে তেওঁলোকলৈ এটি অনুৰোধ, পানীৰ বাবে কোনো এজন প্ৰাণৰ সংশয় হৈ যাব পাৰে। গতিকে পানীকে কোনো ধৰণৰ হেলা নকৰি, কম্প্ৰমাইজ নকৰাকৈ পানীখিনি প্ৰস্তুত কৰি মানুহৰ প্ৰয়োজন বা ব্যৱহাৰৰ বাবে উপযোগী কৰি তোলাটো প্ৰতিটো পানী পেকেজিং ক্ষেত্ৰত এটা কৰ্তব্য বুলি আমি অনুমান কৰোঁ। এয়া দেখা পাইছে আপোনালোকে, এয়া আমাৰ পংকজ পোখেল ডাঙৰীয়া এই অনুষ্ঠানটোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত থকা এজন ব্যক্তি। তেখেতে কমপ্লিটলি A to Z, কাৰণ পানী মাটিৰ তলৰ পৰা আহি কেনেধৰণে বিশুদ্ধিকৰণ কৰা হয়, কেনেদৰে ফিল্টাৰেশ্যন কৰা হয়, কেনেধৰণে কেমিকেল এডেড কৰি কমপ্লিটলি পেকেটিং কৰি লৈ আপ টু একদম পেকেটিঙলৈকে গোটেইখিনি বৰ্ণনা কৰিলে। ইয়াত সোমোৱাৰ আগত কেনেধৰণৰ ইয়াৰ কৰ্মচাৰীসকলে সাৱধানতা অৱলম্বন কৰিব লাগে সেই বিষয়েও ক'লে। গতিকে আপোনালোকক পুনৰবাৰ জনাই দিওঁ যে মানে যিখিনি আমাৰ বহিৰাজ্যত ধৰক গুজৰাট হওক, ৰাজস্থান হওক, তাত কেতিয়া পেকেটিং হৈছিলে, কেনেধৰণে ফিল্টাৰেশ্যন কৰিছে, কি কৰিছে আমি জ্ঞাত নহয়। কাইলৈ পৰহিলে যদি এয়া পেকেটিং পানী খাই লৈ আমাৰ যদি ঘপককে কিবা এটা হৈ যায়,
কাৰণ ওচৰৰে ফেক্টৰী বুলি আমি এওঁলোকৰ ওচৰত আমি অভিযোগ দাখিল কৰিব পাৰিম। কিন্তু আজি যদি বিছলেৰীৰ নিচিনা বহু জাগতিক কোম্পানী গুজৰাট নে ৰাজস্থান ক'ৰ হয় নাজানো, কিবা এটা অসুবিধা হ'লে আমি তেওঁলোকক কোনো ধৰণৰ যোগাযোগ কৰাৰ ব্যৱস্থা নাই। গতিকে সকলোৰে এটাই আহ্বান, স্থানীয় কোম্পানী, লোকেল কোম্পানী, আৰু যিহেতু এই স্থানীয় কোম্পানীটোৱে বহু লোকেল যুৱক যুৱতীক কৰ্ম সংস্থাপন দিছে, গতিকে খুব এটা ভাল পদক্ষেপ। গতিকে এই চেগতে আমি প্ৰগতিশীল বিহালী ফেচবুক পেজৰ তৰফৰ পৰা যিসকল মানে স্বত্বাধিকাৰী তেখেতসকলক এই পদক্ষেপৰ কাৰণে আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। লগতে এগৰাকী স্বত্বাধিকাৰী আমাৰ পৱন ঢকাল ডাঙৰীয়া আছিলে, তেখেতৰ পৰাও চমুকৈ জানিবলৈ চেষ্টা কৰিম। যিটো চিৰৈ পানী ফেক্টৰীটোৰ সহ স্বত্বাধিকাৰী পৱন ঢকাল ডাঙৰীয়া। গতিকে পৱন দা, আপোনালোকক প্ৰথমতে আমি প্ৰগতিশীল বিহালী ফেচবুক ফালৰ পৰা নমস্কাৰ জনাইছো। খুব এটা ভাল পদক্ষেপ। আপোনালোকৰ এই অনুষ্ঠানটিৰ জৰিয়তে আমাৰ বহুতো লোকেল যুৱক যুৱতীয়ে কৰ্ম সংস্থাপন পাইছে। গতিকে এটা নতুন কনচেপ্ট, আমাৰ এনেকুৱা ভিতৰুৱা অঞ্চলত এনেধৰণৰ প্ৰজেক্ট এটা হ'ব বুলি আমি কেতিয়াও ভবাও নাছিলো। গতিকে ইতিমধ্যে এই পানীৰ বিষয়ে সকলো কথা মই পংকজ পোখেল ডাঙৰীয়াই ক'লে। গতিকে আপুনিও চমুকে দুআষাৰমান কৈ দিয়ক। ধন্যবাদ আমাৰ প্ৰগতি বিহালী পেজলৈ ধন্যবাদ থাকিল। আমি যোৱা মাৰ্চ মাহৰ 27 তাৰিখৰ পৰা আমাৰ এই উদ্যোগটো মানে অনানুষ্ঠানিকভাৱে উদ্বোধন কৰিলোঁ। তাৰপিছত আমি এপ্ৰিল মাহৰ 1 তাৰিখৰ পৰা প্ৰডাকশ্যন ষ্টাৰ্ট কৰিছোঁ। কিছুমান বিসংগতি আমাৰ হৈ গ'ল, সেইটা ৰাইজৰ ফালৰ পৰা কিছু কমপ্লেইন আহিছেও আহিছে, এইবিলাক চব শুধৰণি কৰিলোঁ বৰ্তমানলৈকে। এতিয়া বৰ্তমান ধৰক আমাৰ খুব ধুনীয়াকৈ চলি আছে। আজি বিশেষ কাৰণবশতঃ আজি আমাৰ প্ৰডাকশ্যন বন্ধ ৰখা হৈছে। বিশেষ ক'বলগীয়া আমাৰ প্ৰমোদ ছাৰে লেবৰেটৰী টেকনিচিয়ান যিজন হয় তেখেতে বহলাই গোটেইখিনি ক'লেই চাগে। যিখিনি ধৰক বিয়া বাৰু লৈ পেলাই কোনো পাৰ্টি চাৰ্টি এইবিলাকত যদি পানীৰ প্ৰয়োজন কাৰোবাৰ হয়, তেখেতসকলে আমাৰ লগত ডাইৰেক্ট কণ্টেক্ট কৰিব পাৰে। আমাৰ নাম্বাৰটো আছিলে 9577854929। আকৌবাৰ কৈ দিছোঁ, 9577854929। আৰু কোনোবাই যদি ডিলাৰশ্বিপ ল'ব বিচাৰে এই নম্বৰতে তেখেতসকলে যোগাযোগ কৰিলেও হ'ব। আৰু মই নম্বৰটো আপোনালোকক ডেছক্ৰিপশ্যন বক্সত দি দিম। কোনোবাই যদি ধৰক ডিষ্ট্ৰিবিউটৰ, ডিলাৰশ্বিপ বা অন্যান্য বিয়া সবাহৰ কাৰণে যদি পানীৰ প্ৰয়োজন হয়, খুব ভাল পানী, শুদ্ধ পানী, বিশুদ্ধ পানী, তেওঁলোকক আপোনালোকে ডাইৰেক্ট যোগাযোগ কৰিব পাৰে। খুব অন্য কোম্পানীতকৈ এওঁলোকে অলপ ডিছকাউণ্টতে আপোনালোকক উপলব্ধ কৰাই দিব। গতিকে আৰু এটা আপোনালোকক মই যিখিনি আমি স্থানীয় ব্যক্তি হিচাপে খুব ধুনীয়া ফিডবেক, আপোনালোকৰ পানীটো অন্য ব্ৰেণ্ডতকৈ অলপ টেষ্টি দেই। আৰু খালি যিটো বটলিঙত কিবা এটা কমপ্লেইন আছে বুলি যোনে কয়, আৰু এই সন্দৰ্ভত কি ক'ব মানে? হয়, এইটো কমপ্লেইন আছিলে, বৰ্তমান নাই। ধৰক আমি ফাৰ্ষ্ট ষ্টাৰ্টিঙৰ সময়ত যিখন আমি আমাৰ গুৱাহাটীৰ পৰা কেবখিনি মগাইছিলোঁ, তেখেতসকলে আমাক কেবখিনি যিখিনি দিছিলে, খুব সম্ভৱ তেখেতসকলো অজানিতেও হ'ব পাৰে বা জানিও হ'ব পাৰে। তেখেতসকলক কোনো এটা 60,000 কেবৰ ভিতৰত একটা কেবো চলিত নাছিলে। আমিতো নতুন আছিলোঁ ন, আমি ষ্টাৰ্ট কৰিলোঁ। ষ্টাৰ্ট কৰাৰ পিছত দেখিছোঁ কোনো কেবে ফিক্সভাৱে আপোনাৰ খুলি দিওঁতে এই আপোনাৰ যোনটো কেপৰ চিল থাকে, এই চিলটো ছিঙি নাহে, সম্পূৰ্ণ চিলসহ খুলি আহে। চিলসহ খুলি অহাৰ কাৰণে কিছুমান মানুহে ধৰক কিছুমানে বদমাচিও কৰি দিব পাৰে। চিলসহ যেতিয়া খুলি আহিব, তাত বেলেগ পানী ভৰাই পেলাই আকৌ চিল লগাই দিব পাৰে। সেইবিলাক কমপ্লেইন কিছুমান আহিল আমাক। আহি আমি যিখিনি পাইছোঁ গোটেইখিনি কাৰেকশ্যন কৰি লৈ আহিলোঁ। আকৌ কাৰেকশ্যন আমি ড্ৰেইন কৰি দিলোঁ, সেইখিনি পেলাই দিলোঁ। এতিয়া আমাৰ যিখিনি প্ৰডাকশ্যন হৈ আছে সেইবিলাক কমপ্লেইন একো নাই। ঠিকে আছে, ধন্যবাদ জনাইছো আপোনাক। আমি আহি ভিডিঅ'টোৰ অন্তিম পৰ্যায় পাইছোহি। আপোনালোকে গোটেইখিনি সবিশেষ গম পালে, কেনেধৰণে পানী ইয়াত উৎপাদন কৰা হয়, মাটিৰ তলৰ পৰা ধৰি একদম কমপ্লিট আপোনাৰ পেকেটিঙলৈকে গোটেইখিনি কথা আপোনাক বিৱৰণী আপোনালোকক জনাই দিলো। আপোনালোকেও যিহেতু স্থানীয় ব্যক্তি হিচাপে চিৰৈ ব্ৰেণ্ডটো আপোনালোকে নিশ্চয় দেখিছে, শুনিছে বা চিৰৈ পানীটো খাইছে। আপোনালোকে ফিডবেক জনাব, এই পানীটোৰ বিষয়ে কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে আপোনালোকৰ খাই। আৰু আপোনালোকক লগতে জনাই দিওঁ যে ডিষ্ট্ৰিবিউটৰশ্বিপ বা ডিলাৰশ্বিপ যদি কোনোবাই ল'ব বিচাৰে, তেনেহ'লে ডেছক্ৰিপশ্যনত মই কমেণ্ট বক্সত যোগাযোগৰ যি নম্বৰ, সেই নম্বৰখিনি আপোনালোকক দি দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থকাৰ কাৰণে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।